আজি মই গ'লোঁ জিষ্ণুহঁতৰ ঘৰত আৰু জিষ্ণুহঁতৰ ঘৰত গৈ যোৱাৰ পিছতে সি ক'লে বহুত গৰম টেঙা চিঙি আনো ব'ল। তাৰপিছত আহিলোঁ টেঙা ছিঙিব, টেঙা ছিঙি মানে সি আছে টেঙা ছিঙি ময়ো আছোঁ তাৰ লগতে আহিছোঁ। এজোপা এইফালে আছে পথাৰ, ধুনীয়াকৈ ভুই ৰোৱা হৈ গৈছে ইতিমধ্যে। সি আছে টেঙা ছিঙি, সেইফালে টেঙা এইফালে টেঙাজোপা একেবাৰে জংঘল হৈ গৈছে। সি লৈছে টেঙা ছিঙিব, ধুনীয়া এটা পৰিৱেশ। ৰ'দটো কিন্তু খুব ৰ'দ দিছে আজি, সেইবাবে আহিলোঁ টেঙা ছিঙিব, চৰবত খাব লাগে। আৰু এইফালে এটা পুখুৰী আছে। তাৰপিছত টেঙা ছিঙি আহি আমি ধৰিলোঁ কেৰম খেলিব। মই একচুৱেলি ঘৰত একো কামো নাছিল, সেইবাবে মানে মই কেৰম খেলিব আহিলোঁ। সিহঁতৰ তাত বহুত দিন অহাও নাছিলোঁ, ক'তো যোৱাও নাই ময়ো। আৰু এনেকৈ আমি কেৰম খেলি আছোঁ। সিহঁতৰ তাত আহিলেও মই বৰষুণ জাক পাওঁৱেই সদায়, আজিও বৰষুণ জাক দি দিলে। আৰু তাৰপিছত আইতাকে দিলে চৰবত খালোঁ আমি। চৰবত খাই আকৌ খেলি আছোঁ আমি কেৰম। এইফালে তাৰপিছত চাহ পানী খালোঁ, চাহ একেবাৰে লুচি গোল্লা সকলো দিছে। তো বাই বাই গাইছ।